তো CET মানে হ'ল কমন এলিজিবিলিটি টেষ্ট। এই এক্সামটো পাতিব নেশ্যনেল ৰিক্ৰুইটমেণ্ট এজেঞ্চিয়ে, আৰু এই এক্সামটো ৰাজ্যসভাই প্ৰপ'জ কৰিছিল 2018ত, যাতে ভেৰিয়াছ এক্সামবিলাক এটা ছিংগল এক্সামৰ দ্বাৰা পাতিব পাৰি, লাইক ভেৰিয়াছ নন গেজেটেড এক্সাম লাইক SSC হওক বা বেংকিং হওক আৰু ৰেলৱে হওক, এইবোৰ এক্সাম। মেইনলি নৰ্মেলি আপুনি কি কৰে যে এক্সাম দুটা ফেজত হয়, যে প্ৰিলিমছ আৰু মেইনছ। এতিয়া প্ৰিলিমছটো আপোনাৰ CET বুলি হিচাপে জনা হ'ব, লাইক ভেৰিয়াছ পষ্টৰ কাৰণে ছিংগলেই হ'ব, এইটোৱে হ'ব CET এক্সাম পাতিব। আপুনি যদি এইটো কোৱালিফাই কৰে দেন আপুনি ডাইৰেক্ট মেইনছটো দিব পাৰে। আপুনি এইটো নহয় যে SSC প্ৰিলিমছটো পাছ কৰিলে দেন SSCৰ কাৰণে দিব পাৰিব মেইনছ, এনেকুৱা কথা নহয়। আপুনি যিকোনো মেইনছ এক্সাম দিব পাৰিব, আৰু যিটো আপুনি কোৱালিফাই কৰিব আফটাৰ এক্সাম, আৰু যিটো সেই স্ক'ৰ থাকিব সেইটো আপুনি 3 ইয়াৰ্ছৰ কাৰণে ভেলিডিটি থাকিব, মানে আপুনি 3 ইয়াৰ্ছ মেইনছ এক্সাম দিব পাৰিব ভেৰিয়াছ এক্সামৰ কাৰণে। আৰু ইয়াত এইটো টুইট কৰা হৈছিল মিনিষ্টাৰ প্ৰকাশ জাভেদকাৰে। এইটো আপোনাৰ 2020 আগষ্ট 19ত এইটো টুইট কৰি দিছিলে, এইটো এপ্ৰুভ কৰিছিল। আৰু দেন ইয়াৰ CETৰ বেনিফিটছবোৰ কেনেকুৱা হ'ব। CET উইল ৰিডিউচ দি নাম্বাৰ অফ এক্সাম কণ্ডাক্টেড বাই ভেৰিয়াছ এক্সাম কণ্ডাক্টিং বডিজ। তো সেইটোতো হ'বই, আৰু ছিংগল এক্সামত পাতিব যিহেতু প্ৰিলিমছটো, তেতিয়া আপোনালোকে ছিংগল এটা এক্সাম দিলেই হ'ব ভেৰিয়াছ এক্সামৰ কাৰণে। এণ্ড দি কেণ্ডিডেট হেজ টু পে মাল্টিপল এপ্লিকেশ্যন ফি এণ্ড হেজ টু ট্ৰেভেল নিউমাৰাছ এক্সামিনেশ্যন চেণ্টাৰ। যেতিয়া আপুনি ভেৰিয়াছ এক্সাম দিব, তেতিয়া আপুনি ভেৰিয়াছ যিটো পে থাকে সেইটো পে কৰিব লাগে। গতিকে যিহেতু এতিয়া ছিংগল হ'ব, তেতিয়া আপোনাৰ খৰচটো কমি যাব। CET স্ক'ৰ্ছ মে বি ফাৰ্ডাৰ ইউজ বাই ষ্টেট গভৰ্ণমেণ্ট। আপুনি ষ্টেট গভৰ্ণমেণ্টৰ যিবিলাক এক্সাম হয় সেইটোৰ কাৰণে আপুনি ইয়াত ইউজ কৰিব পাৰিব, যিটো আপোনাৰ স্ক'ৰ হ'ব। আৰু এইটো CETৰ কৰাপশ্যনটো মানে নিয়ন্ত্ৰণ কৰিব বুলি ইয়াত কৈছে। দেয়াৰ উইল বি নো ৰেষ্ট্ৰিকশ্যন অন দি নাম্বাৰ অফ এটেম্প। আপুনি কিমানবাৰ এটেম্প কৰে তাত কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন দিয়া নাই ইয়াত, গতিকে আপুনি যিমান পাৰে যিমান দিব খোজে সিমান দিব পাৰে। তো CET লেভেল এইটো আপোনাৰ মেট্ৰিকুলেশ্যন লেভেলত হ'ব, এটা হাই ছেকেণ্ডাৰী লেভেলত আৰু গ্ৰেজুৱেশ্যন লেভেলত হ'ব। আৰু যিটো CETৰ স্ক'ৰ থাকে সেইটো মই অলৰেডি কৈয়ে থৈছোঁ, 3 ইয়াৰ্ছলৈ থাকিব ভেলিডিটি, মানে আপুনি 3 ইয়াৰ্ছলৈ আপুনি এইটো মেইনছ এক্সাম দিব পাৰিব। গতিকে হাউ টু এপ্লাই CET এক্সাম। আপুনি প্ৰথমতে NCS নেশ্যনেল কেৰিয়াৰ ছাৰ্ভিচ পৰ্টেলৰ ৱেবছাইটত গৈ আপুনি তাত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তাৰপিছত আপোনাৰ যিটো এক্সাম ফি আছে সেইটো এবাৰেই পে' কৰিলে হ'ব। আৰু প্ৰিলিমছৰ কাৰণে, মানে এইটো CET এক্সামৰ কাৰণে, গোটেইখিনি এক্সামৰ কাৰণে, লাইক SSC হওক, ৰেলৱে হওক, নাইবা বেংকিঙে হওক, আপুনি এবাৰ ফৰ্ম ফিল আপ কৰিলেই হৈ গ'ল। তাৰপিছত আপুনি এটা ইমেইল ID থাকিব লাগিব আপোনাৰ। দেন ফাইনেল ডিক্লেৰেশ্যন অফ ৰিজাল্ট, আপুনি সেইটো আপুনি ফাইনেল যিটো ৰিজাল্ট ওলাব তেতিয়ালৈকে এইটো মানে এক্টিভ থাকিব লাগিব। আৰু you should keep a scanned photograph and signature ready as per requirement. আপোনাৰ এটা ফটোগ্ৰাফ আৰু আপোনাৰ এটা ছিগনেচাৰ স্কেন কৰি আপুনি মোবাইলত ৰাখি থৈ দিব, যাতে আপুনি এপ্লাই কৰাৰ সময়ত সেইটো আপুনি তাত দিব পাৰে। তাৰপিছত এপ্লিকেশ্যনখন ছাবমিট কৰি দিলে হৈ গ'ল। আৰু তাৰপিছত এপ্লিকেশ্যনখন প্ৰিণ্ট আউট কৰি ফিউচাৰৰ কাৰণে ইউজ কৰিব পাৰে। এইখিনিয়ে আৰু নৰ্মেল কথা।